Hello everyone, welcome back to my another vlog. আশা কৰোঁ সকলো ভালে আছে। আজি মোৰ আন এটি vlogলৈ আপোনালোকক স্বাগতম জনালোঁ। এতিয়া মই যাবলৈ ওলাইছোঁ গণপতি শ্বপিঙৰ বাবে। সো বলক আজি আপোনালোকক মই দেখাম ইয়াৰে গণপতিৰ পৰিৱেশটো কেনেকুৱা। মানে যিহেতু গম পায় আপোনালোকে যে মুম্বাইত এতিয়া গণপতি চেলিব্ৰেশ্যন হ'ব। সো এতিয়া পুৰা বজাৰ চজাৰ মানে বহুত ভাল লাগে এতিয়া চাৰিওপিনে পৰিৱেশটো। সো আপোনালোকক অলপ দেখাবলৈ লৈ গৈ আছোঁ মই এতিয়া, আৰু অকণমান বজাৰবিলাকো দেখুৱাম যে কি ডিজাইনৰ কি ওলাইছে গণেশৰ বাবে। সো চাই থাকক তেন্তে। এতিয়া মই আজি অকলেই যাম, যিহেতু হাজবেণ্ডৰ অলপ কিবা কিবি কাম আছে আৰু ইম্পৰ্টেণ্ট কাম আছে, যিহেতু তেওঁ যাবলৈকে নোৱাৰিব। চ' মই অকলেই আপোনালোকক আজি দেখুৱাম যিখিনি পাৰোঁ। ময়ো আজি প্ৰথমবাৰৰ বাবে অকলে যাবলৈ ওলাইছোঁ ক'ৰবাত এনেদৰে বজাৰ কৰিবলৈ। চ' আপোনালোককো মোৰ সৈতে লৈ যাম। এতিয়া ইয়াত বাজিছে আপোনাৰ 6:30 বাজিছে, কিন্তু 6:30 বাজিলেও আপোনালোকক মই এতিয়া দেখুৱাই দিছোঁ পূৰা পোহৰ হৈ আছে। চ' ৰ'ব দেই। তো বলক তেন্তে এতিয়া বেছি দেৰি নকৰি আমি গৈ থাকোঁ। আৰু এয়া মই তললৈকে গৈ অলপ দেৰি অটো ৰখিলোঁ আৰু পাই গ'লোঁ অটো, আৰু এয়া এতিয়া অটোত উঠি ল'লোঁ। বতৰটো একদম ডাৱৰীয়া আৰু গমটো পাইছেই, নিউজত পায়ে আছে মুম্বাইত ইমান বেছি বৰষুণ। এইবাৰ বহুত বেছি বৰষুণ পাইছোঁ ইয়াতে। লাষ্ট উইকটো বৰষুণ বহুত বেছি আছিলে, এতিয়াতো বৰষুণ বহুত বেছি কমিয়ে গ'ল। এতিয়া জাষ্ট অলপ দিয়ে আৰু ৰখে আৰু দিয়ে, তেনেকৈ হৈ থাকে আৰু এয়া পাই গ'লোঁ ফাইনেলি মই মাৰ্কেট আহি। আৰু এয়া মই এতিয়া মাৰ্কেটৰ ভিতৰত সোমালোঁ। ইয়াতে বিভিন্ন ধৰণৰে দোকান আছে, বেগৰ দোকান পাব, চেণ্ডেলৰ পাব, জুৱেলাৰিজ পাব, চব ধৰণৰে। আজি যিহেতু মই অকল গণেশ পূজাৰ বাবেই বজাৰ কৰিবলৈ আহিছোঁ, চ' তাকে চাওঁ আৰু। দৈ चाहिए 400 ज़्यादा है। 400 ज़्यादा होगा, थोड़ा कम नहीं होगा। बहुत बेसी दाम কৈ আছিলে, তো ফাইনেলি লাষ্টত একদম কমাই অলপ কমতে পালোঁ। বহুত বেছি মৰম লাগিছিলে মালা কেইডাল। আৰু এয়া চাওক, থাপনাত দিবৰ বাবে ইমান ধুনীয়া ধুনীয়া কাপোৰ ওলাইছিলে। মাৰ্কেটৰ মাজতে ইমান ধুনীয়াকৈ কাপোৰ দি পিনে সজাই ৰাখিছিলে, চাগে ইয়াতেও গণেশ পূজা হ'ব। আৰু মাৰ্কেটৰ ভিতৰলৈকে এতিয়া গৈ আছোঁ চাবলৈ যে গণেশ পূজাৰ বাবে কিবা আৰু বেলেগ সামগ্ৰী ওলাইছে নে নাই। এই দোকানখনত ইমান ধুনীয়া ধুনীয়া মণ্ডপ ৰাখিছিলে, বলকচোন দামটো সুধি চাওঁ। দেখিছেনে ইমান বেছি দাম কৈ আছে, 5000 4000 বোলে। আৰু বাহিৰত ওলাই পিনে এখন পানীপুৰিৰ দোকান দেখিলোঁ। বহুত দিন পিছত পানীপুৰি খাবলৈ মন গ'ল, আৰু এয়া মই পানীপুৰি খাই পিনে ওলালোঁ। দেখিছেনে ফ্লাৱাৰ ষ্টেণ্ডবিলাকৰ ইমান বেছি দাম কৈ আছে, যিটো মূৰ্তিৰ পিছপিনে থাকে। বলকচোন আগত আৰু সুধি চাওঁ। এভৰিৱান, এতিয়া গৈ আছোঁ এটা বেলেগ মাৰ্কেটলৈ। যিখন মাৰ্কেটত আহিছিলোঁ তাতে বেছি বিচাৰি নাপালোঁ। সেই মাৰ্কেটটোত মই বিচৰা ধৰণে সকলো বস্তু বিচাৰি নাপালোঁ, বাট একো নাই, একদম ৱাকিং ডিষ্টেঞ্চতে আৰু এখন ভাল মাৰ্কেট আছে। তাতে বাৰু গণপতিৰ বহুত বেছি কালেকশ্যন ওলায়। যিখন মাৰ্কেটত গৈছিলোঁ মই এইমাত্ৰ, তাত আকৌ দিৱালীৰ টাইমতহে বহুত বেছি কালেকশ্যন থাকে। চ' একো নাই, আমি আকৌ গৈ আছোঁ এতিয়া সেই আগৰ মাৰ্কেটখনলৈ। আৰু ইয়াতে যে হঠাতে একদম বৰষুণ দি দিয়ে, মই কৈছিলোঁ নহয় আপোনালোকক, এয়া হঠাৎ বৰষুণ দি দিলে আকৌ কমিও গ'ল নিজে নিজে। চ' তেনেকুৱাই চলি আছে আৰু এতিয়া ইয়াতে। ছাতিটো একদম লগতে ৰাখিব লাগে, জাষ্ট এবাৰ খুলিলে হ'ল, আকৌ 2 মিনিট পিছতে কমিব, তেনেকুৱাই আৰু আকৌ অলপ পিছত বন্ধ কৰি পিনে ৰাখিলে হ'ল। অলপ আগলৈকে গৈ দেখিলোঁ ইয়াতেও ধুনীয়া ধুনীয়া ফ্লাৱাৰ ষ্টেণ্ড বনাই ৰাখিছিলে, আৰ্টিফিচিয়েল ফ্লাৱাৰ বাৰু। আৰু মই ইয়াতে দামবিলাক সুধিলোঁ, ইয়াতেও ছেম তেনেকুৱাই দাম কৈ আছে, বহুত বেছি দাম কৈ আছে, 4000 5000। আৰু আৰ্টিফিচিয়েল ফ্লাৱাৰতে ইমানখিনি দাম কৈ আছে, আৰুতো অৰিজিনেল ফুল লগালেতো আৰু বেছিয়ে দাম ক'ব। এয়া চাওকচোন, বৰষুণ দিয়াৰ কাৰণে ধুনীয়াকৈ ফুলবিলাক ঢাকি ৰাখিছিলে, এইবোৰ অৰিজিনেল ফুলে আছিলে। আৰু এয়া চাওকচোন, এইটো এটা ইমান ধুনীয়া মণ্ডপ সজাই ৰাখিছে, বহুত বেছি ভাল লাগিলে দেখি।
গণেশ পূজাৰ বাবে ইমান ধুনীয়া ধুনীয়া ডেকোৰেটিভ আইটেমছ ৰাখিছিলে এয়া চাওকচোন বাপ্পাৰ বাবে ধুনীয়া গলত পিন্ধা হাৰ আৰু বহুতো ধুনীয়া ধুনীয়া ডেকোৰেটিভ আইটেমছ আছিলে ইয়াতে এয়া মণ্ডপৰ বাবে ইমান ধুনীয়া ধুনীয়া কাপোৰ ওলাইছিলে নহয় জানো ময়ো এখন কাপোৰ ললো আপোনালোকক দেখুৱাম বাৰু কোনখন মই ললো পিছত আৰু এয়া চাওকচোন এইখন ইমান ধুনীয়া ইমান ধুনীয়া ধুনীয়া ডিজাইনৰ বস্তু ওলাইছিলে একদম চালে চায়ে থাকিবলৈ মন যায় আৰু বহুত বেছি ভাল লাগে এই ফেষ্টিভেল বিলাক আহিলে পৰিবেশটো হেতুৱে বহুত ভাল লাগে few minutes later এতিয়া মই দোকান এখনত খুমালো এয়া চাওকচোন ইমান ধুনীয়া ধুনীয়া মোদক বনাই ৰাখিছে আপোনালোকেতো জানে গণেশ বাবাই মোদক ইমান বেছি ভাল পায় আৰু সেইবাবে ইয়াতে ডিফাৰেণ্ট ফ্লেভাৰৰ ধুনীয়া ধুনীয়া মোদক ৰাখিছিলে অকল মোদকে নহয় বিভিন্ন ধৰণৰ ডিফাৰেণ্ট ফ্লেভাৰৰ ধুনীয়া ধুনীয়া মিঠাইও বনাই ৰাখিছিলে এইকেইটা মোদক চকলেটৰ মোদক হয় অৰিও আৰু চকলেট এলমণ্ড গোটেইখিনিয়ে মানে ফ্লেভাৰতে ধুনীয়া ধুনীয়া মোদক বনাই ৰাখিছিলে ইমান বেছি ভাল লাগিছে আৰু ইনফেক্ট ৰ'জৰো মোদক বনাই ৰাখিছিলে মিঠাইৰ দোকানবিলাকত একদম মানুহৰ বহুত বেছি ভিৰ আগতীয়াকৈ মিঠাইৰ অৰ্ডাৰ দিবলৈ আহিছে আৰু ময়ো বৰষুণ বতৰ কাৰণে ঘৰৰ বাবে গৰম গৰম চিঙৰা আৰু মিঠাই পেক কৰি ল'লোঁ আৰু ইয়া বাহিৰত চাওকচোন ইমান ধুনীয়া ধুনীয়া ফুল ওলাইছে আৰু এই ফুলবিলাকৰ এতিয়া দাম মানে একদম ৩-৪ গুণ বাঢ়ি গৈছে যিহেতু গণেশ পূজা চ' বহুত বেছি বঢ়াই গৈছে দামবিলাক ফ্লাৱাৰ ষ্টেণ্ডবিলাকৰ ইমান বেছি দাম দেখি মই ডিচাইড কৰিলোঁ যে এনেকৈ ফ্লাৱাৰ ষ্টেণ্ড কিনি অনাতকৈ নিজে ঘৰতে বনাই ল'ম গোটেই মাৰ্কেটতে ইমান ধুনীয়া ধুনীয়া বস্তু ওলাইছে মানে আপোনালোকক মই যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ কাৰণ গোটেইখিনি যদি দেখুৱাবলৈ যাওঁ ভিডিঅ'টো বহুত বেছি লম্বা হৈ যাব চ' যিখিনি পাৰোঁ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ দেখি পিনে চাগে পৰিৱেশটো নিশ্চয় আপোনালোকে বুজিছে ইমান বেছি ভাল লাগিছে ইমান ধুনীয়া ধুনীয়া মালা ইমান ধুনীয়া ধুনীয়া কাপোৰ মানে আচৰিত ইয়াতে মুম্বাইত যে গণপতি বুলি ক'লে গণপতিৰ পূজাৰ সময়ৰ মানে পৰিৱেশটো বহুত আচৰিত লাগে আৰু চাৰিওপিনে ধুনীয়াকৈ একদম সকলো মানুহে ওলাই আহে এনেদৰে বজাৰ কৰিবলৈ আৰু ইয়াত চাওকচোন গণপতি বাপ্পাৰ ইমান ধুনীয়া ধুনীয়া অলংকাৰো ইয়াতে সজাই ৰাখিছে ইয়াতে ধুনীয়া ধুনীয়া ইকো ফ্ৰেণ্ডলি গণেশ মূৰ্তিও আছে আৰু মানুহবিলাকে ইয়াৰে পৰা লৈ লৈ গৈ আছে আমাৰ বাৰু মূৰ্তিটো আমি আগতীয়াকৈ অৰ্ডাৰ দি থৈ দিছোঁ চ' আমাৰ এতিয়া মূৰ্তি লোৱাৰ টেনশ্যনটো নাই বাৰু জাষ্ট মূৰ্তিটো আনিলেই হ'ল আৰু মই ঘৰ যাবলৈ এতিয়া ওলাইছিলোঁ আৰু হঠাতে আকৌ বৰষুণটো দি দিলে ইয়াতে তেনেকুৱাই চলি আছে আৰু মই এতিয়া অটো ৰখি আছোঁ আৰু ইয়াত পাই গ'লোঁ এখন অটো ৰাস্তাৰ বাহিৰৰ পৰিৱেশটো ইমান বেছি ভাল লাগিছে চাৰিওপিনে একদম জিলিকি আছে ইমান ধুনীয়াকৈ সজাই ৰাখিছে বৰষুণটোৱে বাৰু মানুহখিনিক অলপ দিগদাৰ দিছে গ্ৰাহককো আৰু দোকানীকো কাৰণ বহুত বেছি বৰষুণ দি আছে আকৌ কমে আকৌ দিয়ে চ' বস্তুবিলাক ঢাকি ৰাখিব লাগে চ' সেইটো অলপ দিগদাৰ দিছে কিন্তু তাৰে মাজতো মানুহখিনিয়ে ধুনীয়াকৈ ফূৰ্তি কৰিব এৰা নাই চ' ভাল লাগিছে পৰিৱেশটো আৰু মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং মোৰ গণেশ পূজাৰ নতুন ভিডিঅ'ত আপোনালোকক জল্দি লগ পাই আছোঁ